সভাপতি মহোদয়, সন্মানীয় অধ্যক্ষ মহোদয়, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, মৰমৰ ভণ্টি ভাইটিসকল, লগতে মোৰ লগতে বন্ধু বান্ধৱীসকল, মই বধিৰ। এইখন বিদ্যালয়ত ভৰ্তি হোৱাৰ আগত বহুত কথা মনলৈ আহিছিল। মই ভাবিছিলোঁ তেওঁলোকে মোক হাঁহিব, তিৰস্কাৰ কৰিব, সংগ নিদিব। শিক্ষক শিক্ষয়িত্ৰীসকলে মোক বুজি নাপাব। কিন্তু মোৰ চিন্তাৰ ওলোটা হ'ল। বন্ধুসকলে মোক সংগ দিয়ে, সময় দিয়ে আৰু মোক কথা বুজিবলৈ চেষ্টা কৰে। শিক্ষক শিক্ষয়িত্ৰীসকলে মোক বুজি পায় আৰু মোক সঁহাৰি দিয়ে। মই বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ। শিক্ষক শিক্ষয়িত্ৰীসকলৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ থাকিম আৰু সমাজত দেখুৱাই দিব পাৰোঁ বধিৰতাই শিক্ষা বাধা দিব নোৱাৰে। ধন্যবাদ।